যোৱাৰাতি মই প্ৰেক্টিকেল কৰি থাকোঁতে হঠাৎকৈ মোৰ পেপাৰখিনি শেষ হৈ গ'লগৈ। তাৰপিছত মায়ে লৰালৰিকৈ বজাৰলৈ গৈ পিনে আকৌ মোক পেপাৰ আনি দিলে। ইপিনে আকৌ বায়ে মোৰ প্ৰেক্টিকেল কৰাত ব্যস্ত। কাৰণটো কিয় জানেনে? তাইক মই চাওমিনৰ খক লগুৱাইছোঁ। বাৰু যি কি নহওক মই এনেই ক'লোঁ দিয়ক, অকণমান ধেমালি কৰিলোঁ। তাই মোৰ এনেও বহুত হেল্প কৰে। ৰ'ব আচল কথাটো এতিয়াহে কৈ আছোঁ। আপোনালোকে নিশ্চয় আগৰ মিনি ব্লগটোত দেখিছিলে মই ছেইম প্ৰেক্টিকেল কপিয়ে লৈ গৈছিলোঁ। কিন্তু কথাটো এতিয়া এইটো হ'ল, মই যোনটো প্ৰেক্টিকেল কৰিছিলোঁ গোটেইখিনিয়ে ভুল হৈ গৈছে। ছাৰে কৈছে আকৌ নতুনকৈ কৰি লৈ আহা। মই বোলো ময়ো কম নেকি, মই আকৌ নতুনকৈ কৰিছোঁ ৰাতি 12টা বজালৈকে, মুখ চুখ ফুলাই কলা চলা কৰি ৰাতিপুৱা প্ৰেক্টিকেল এক্সামো দিছোঁ, ভাইবাও দিছোঁ, প্লাছ প্ৰেক্টিকেল কপিও জমা দিছোঁ। এইবাৰ আকৌ মনতে ভাবি লৈছিলোঁ যে এইবাৰ যদি নহয় আৰু মই কৰাত নাই দে, বৰ কষ্ট হৈছে, কাণ চান গৰম হৈ গৈছে আৰু ইপিনে মেজৰ নলওঁ লাগি গৈছিল জানেনে। কিন্তু উপায় নাই, তেনেকৈ মনটোক স্থিৰ কৰি প্ৰেক্টিকেল এক্সামটো কটালোঁ। তাৰপিছতে ঘৰত আহি ক্লাছ কৰালোঁ আৰু এটা ফোন কলো আহিছিলে। ফোনটো ৰিচিভ কৰি কথাখিনি পাতিলোঁ আৰু কিনো কথা পাতিলোঁ সেইটো ছাছপেন্স বাৰু, আপোনালোকক পিছত জনাম। আপোনালোকক চাইছোঁ দেই আজিকালি কমকৈ মৰম কৰিব আকৌ বেছিকৈ, ভাল লাগিব। আজিলৈ আহিছোঁ, বাই।